don't like the lights, but it's camera time. Said take the picture, but you rolled your eyes. Now I'm mortified and still terrorized. Push me behind to get me from my better side. I wanna push you back, but that's all you want. Wanna rub me up, I'm holding back. Tryna get me framed, throw me in cuffs. Said I attacked you, that's just a false truth. No need to argue, and yeah, I've had enough. You follow me anywhere I try to be alone. I find you there. There's more to me. Everywhere I try to go alone, I find you there. You follow me. Hello, namaskar. Welcome back to my YouTube channel Keramot. So, आज देखो अपना लोग इंस्टा v10 और agegold देखो हम अपना लोग वीडियो देख के साथ देखो. So, आज ये तो अपना फाइनेंस अवेलेबल আছে और एक्सचेंज हो যাব. So, बोलो आज वीडियो तो आरंभ करिम. So, ये अपना पिछले वाले চাই আছে এই দুটা গাড়ি দেখো अपना लोग और ये শোরুমের নাম কি আপলোড ডিটেইলস তো ডেসক্রিপশন দি দিম. আপোনালোকে চাই পেলাই চেক আউট কৰিব পাৰিব. সো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম. সকল এইটো হ'ল শ্ব'ৰুম টাটা মটৰ্ছ চিৰাং মটৰ্ছ লিখা আছে আৰু ইয়াতে আপোনাৰ ইয়াতে দেখাই আছোঁ. ইয়াতে সকলো ধৰণৰ গাড়ী বীমা ইঞ্চুৰেঞ্চ কৰা হয়. সকলো ইঞ্চুৰেঞ্চ কৰি দিব আপোনালোকক. আপোনালোকে সেইটো ভালে পাব. আৰু গাড়ীটো দেখাই আছোঁ আপোনালোকে. এইটো হৈছে দুটা গাড়ী. এটা একটা করে ডিটেলস দিবলৈ চেষ্টা কৰিম. আপোনালোকে একেলগে চাই থাকক. আৰু এইটো হৈছে ইনষ্ট্ৰা v10. এইটো হৈছে গাড়ীখনৰ হেডলাইট সন্মুখৰ পৰা চাওক ধুনীয়া লাগি আছে, বঢ়িয়া. নকল এতিয়া আপোনালোকক বেক চাইডৰ পৰা দেখাই আছোঁ. চাওক এইটো হৈছে বেক চাইডৰ পৰা লুক. টায়াৰটো চাওক, টায়াৰটো বহুত ধুনীয়া হৈ আছে. আৰু এইটো হৈছে পিছৰ টালাটো চাওক. এয়া হৈছে পিছৰ পৰা আৰু আপোনালোকে বেক চাইডত দেখাই আছোঁ. এইটো হৈছে লুক চাওক, এইটো হৈছে লুক. আৰু ভিতৰতো দেখাই আছোঁ. ইয়াতে আপোনালোকে পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, চেণ্ট্ৰেল লক, ABS আপোনালোকে সকলো পাব. ইণ্টাৰটো চাওক পুৰা ধুনীয়া হৈ আছে গাইজ. আৰু এইটো চাওক ভিতৰত সিট বেল্ট আছে, সকলো আছে. পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, চেণ্ট্ৰেল লক, ABS 6 ABS হয় এইটো. আৰু আপোনালোকে মিউজিক চিষ্টেমটো পাই যাব. মিউজিক চিষ্টেমটো ইয়াতে আপোনালোকে লগাই ল'ব লাগিব. আৰু এইটো আপোনাৰ গিয়াৰটো আছে. আপোনাৰ 5টা গিয়াৰ আছে. এটা হৈছে ফাৰ্ষ্ট গিয়াৰ, ছেকেণ্ড গিয়াৰ, থাৰ্ড গিয়াৰ, ফ'ৰ্থ গিয়াৰ, ফাইভ গিয়াৰ আৰু ৰিভাৰ্ছ. এইটো আপোনাৰ নৰ্মেলত আছে. এইটো আপোনাৰ নৰ্মেলত আছে চাওক. এইটো পুৰা ধুনীয়া হৈ আছে. এইটো ইনষ্টা ভিডিঅ'টো দেখুৱালোঁ আপোনালোকক. ইনষ্টা ভিডিঅ'টো দেখুৱালোঁ আৰু এইফালে পৰা দেখাই আছোঁ. বন্ধুসকল এইফালে agegold দেখুৱাই আছোঁ আপোনালোকক. এইটো হৈছে হেডলাইট সন্মুখৰ পৰা লুকটো চাওক. এয়া হৈছে সন্মুখৰ পৰা লুক চাওক. এইটো হৈছে সন্মুখৰ পৰা আৰু চাইডৰ পৰা লৈ গৈ আছোঁ আমি. এইটো হৈছে বেক চাইডৰ পৰা, এইটো হৈছে চাইডৰ পৰা লুক. টায়াৰটো পুৰা ধুনীয়া আছে, ডাঙৰ আছে টায়াৰটো চাওক আপোনালোকে. এইটো হৈছে বেক চাইডৰ পৰা এইটো লুক. আৰু ভিতৰৰ ফালে দেখুৱাই আছোঁ আপোনালোকক. ভিতৰৰ ফালে চাওক আপোনালোকে. এইটো হৈছে ষ্টাৰিং, আপোনালোকে চেণ্ট্ৰেল লক, ABS উইথ এইটো অট'মেটিক হয় গাড়ীটো, অট'মেটিক. এইটো আপোনাৰ ব্ৰেক হয় মেটিক. এই দেখোন দুটা আছে, অট'মেটিক হয়. আৰু এইটো আপোনাৰ আছে 5টা গিয়াৰ আছে. মিউজিক চিষ্টেম আছে চাওক. মিউজিক চিষ্টেম এইটো সকলোবিলাক লগাই ল'ব পাৰিব.
আপোনালোকে মই দেখুৱাই আছোঁ। এইটো হৈছে চিট বেল্ট আছে, এইফালে হৈছে চিটটো, চাওক এইফালৰ চিটটো বঢ়িয়া কণ্ডিশ্যনত আছে। আপোনালোকে ইয়াতে এক্সচেঞ্জো হৈ যাব, সকলোটো হৈ যাব। আপোনালোকে ফাইনেন্স আছে, SBI বেংকৰ জৰিয়তে সকলো ফাইনেন্সটো হৈ যাব। আপোনালোকে আহি পেলাই লৈ যাব পাৰিব টাটা মটৰ্ছত। মই ফোন নম্বৰ সকলো ডিটেইলছটো দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। চ' আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰিব। আজি দেখুৱালোঁ আপোনালোকক, এই দুটা গাড়ী দেখুৱালোঁ, আপোনালোকে পাৰিলে শ্বেয়াৰটো কৰিব। এইটো দেখুৱালোঁ আৰু এইটো দেখুৱালোঁ, কিবা যদি ভুল চুল হয় তেনেহ'লে ক্ষমা কৰিব। মই ভালকৈ দেখুৱাবলৈ নোৱাৰিলোঁ। আপোনালোকে ভালকৈ আহি পেলাই ইয়াতে আপোনালোকক SBI আৰু ফাইনেন্সটো হৈ যাব, SBI জৰিয়তে। এইটো আপোনাৰ এক্সচেঞ্জ আছে আৰু এক্সচেঞ্জ হ'বলগীয়া আছে, ফাইনেন্স হ'ব, অন ৰোড ফাইনেন্স হৈ যাব। আৰু 6 বছৰৰ কিবা আপোনালোকে ফাণ্ডিং হৈ যাব 6 বছৰত। আজিৰ ভিডিঅ'টো মানে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, পাৰিলে শ্বেয়াৰটো কৰি দিব। থেংক ইউ গাইজ। অকল আজি আপোনালোকক এইটো গাড়ী আৰু এইফালে এটা আছে, এইটো দেখুৱালোঁ। চ' ভিডিঅ'টো কেনেকুৱা পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিয়ক। চ' নেক্সট ভিডিঅ'টো আহি আছে, চ' আপোনালোকে চাব পাৰিব। বলক আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ গাইজ, সকলোৱে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ।